Hello everyone, আৰু মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম আৰু আজি আমাৰ ক্লাস 2 হৈছে ইম্পৰ্টেন্ট Wetlands of Assam ওকে আজি আমি ডিসকাস কৰিম আমাৰ অসমৰ ভিতৰত যিমান বিলাক বিল আছে ইম্পৰ্টেন্ট বিল বিলাক হে বিল বিলাকৰ ওপৰত আমি ডিসকাশন কৰিম আৰু এই ক্লাসটো কাৰ কাৰণে উপযোগী হ'ব এপিএসসি এডিআৰই 2.0 সিডিপিও আসাম পুলিচ সকলো এই ক্লাসটো চাব পাৰিব কাৰণ আমাৰ যিকোনো পৰীক্ষাতেই আমাৰ এই ওয়েটল্যান্ডস সমূহৰ কথা ওয়াইল্ডলাইফ সেঞ্চুৰী সমূহৰ কথা হাইওয়েজ সমূহৰ কথা আহে ৰাইট হেকাৰণে আমাৰ এই বস্তুখিনি খুব ইম্পৰ্টেন্ট হৈ যায় আমি আৰম্ভ কৰো তেতিয়া হলে আজি ক্লাসটো ওকে সো কাৰবাৰ যদি কিবা ডাউটস থাকে খুদিব থাকে তেতিয়া হলে তোমালোকে টেলিগ্ৰাম চেনেলটোত মোক স্ক্যান কৰি পেলাই জয়েন হ'ব পাৰিবা আৰু এটো মোৰ ইনষ্টাগ্ৰাম আইডি যদি কিবা খুদিব থাকে বা যিকোনো কথা পাতিব থাকে ইয়াতে তোমালোকে মোক ডিএম কৰিব পাৰিবা ওকে আৰু যদি ক্লাসটো ভাল লাগে তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা চলো সো প্ৰথমতে আমাক কৈছে Wetlands of Assamৰ কথা আমাৰ অসমৰ ভিতৰত টোটাল কিমানখন ওয়েটল্যান্ডস আছে বুলি কৈছে 3513 ওকে 3513 খন ওয়েটল্যান্ডস আছে আৰু কিমান পাৰ্সেন্ট এৰিয়া কভাৰ কৰি আছে বুলি কৈছে অসমৰ অলমোস্ট 1.29% এৰিয়া কভাৰ কৰি আছে ওয়েটল্যান্ডস সমূহে আৰু এই ওয়েটল্যান্ডস সমূহ আমাৰ যোনটো পৰিবেশ এনভায়ৰনমেন্টৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় হয় কেৱল মাত্ৰ এনভায়ৰনমেন্ট বুলিয়ে নহয় আমাৰ ওয়েটল্যান্ডস বিলাকৰ ওপৰত বহুত মানুহে লাইভলিহুডৰ কাৰণেও জড়িত হৈ থাকে সাপোজ হে ওয়েটল্যান্ডস খনৰ পৰা মানুহে মাছ মাৰি পেলাই মাছ বিকি পেলাই বহুতে জিয়াই আছে ৰাইট বা মাছ মাৰি পেলাই খাই পেলাই জিয়াই আছে তাৰ উপৰিও যিমান বিলাক তোমাৰ মাইগ্ৰেটৰী বাৰ্ডছ আছে হে বাৰ্ডছ বিলাকে এটা সময়ত হে বাৰ্ডছ বিলাক বেলেগ এখন ঠাইৰ পৰা উৰি আহি পেলাই ইয়াতে তেখেতলোকৰ খাদ্যৰ কাৰণে ইয়াতে আহি পেলাই পৰেহি ৰাইট সো বহুত তাৰ মানে কেবাত প্ৰকাৰৰ উপাদান আমি তেখেত হে বিল বিলাকে আমাক সহায় কৰি থাকে ওকে সো আমি ল্যান্ডি নকৰো ক্লাস 2 কাৰণ পৰীক্ষা গুটেই পৰীক্ষা বিলাক আমাৰ ওচৰ চাপিছে ৰাইট ওচৰ চাপিছে কাৰণে আমি খুব শৰ্ট পিৰিয়ড অফ টাইমত কিমানখিনি কমপ্লিট কৰিব পাৰো আমাৰ হেতু কাৰণে আমি চেষ্টা কৰিম ওকে সো বিল বুলি ক'লে আমাৰ এনেটো বহুত কেখন বিল আছে আমি গম পালো যে 3000 তকে বেছি আমাৰ বিল আছে অসমত কিন্তু আমি ইম্পৰ্টেন্ট কোন কেখন পঢ়িম যোন কেখন পৰীক্ষাত আমাক আহি থাকে ৰাইট ম্যাক্সিমাম ইম্পৰ্টেন্ট হয় আমি হেই কেখনহে পঢ়িম সো ইয়াতে আমাক প্ৰথম বিলখনৰ কথা দিছে দেখা পাইছা আমি মেপ ওয়াইজ পঢ়ি যাম দেই প্ৰথম বিলখনৰ কথা দিছে মটামাগুৰি বিল এতিয়া মটামাগুৰি বিলখন তোমালোকে শুনিয়ে আছা চাগে কেনেকৈ শুনিছা কাৰণ আজিৰ পৰা কেইবছৰমান আগতে এটা অইল স্প্লিট যোনটো হৈছিল ৰাইট হে অইল স্প্লিটটো কোড হৈছিল আমাৰ এই বিলখনৰ আকেপাকে হৈছিল মটামাগুৰি বিলৰ হে বিলখনতো বহুতখিনি তাৰ যোনবিলাক হেবিটেট আছিল তাহাতৰো বহুত কষ্ট হৈছিল হে অইল স্প্লিটটো হোৱাৰ কাৰণে আৰু এই মটামাগুৰি বিলখন কোড আছে আমাৰ তিনিচুকীয়াত আছে ওকে তাৰ মানে এতিয়া প্ৰথমটো আমাৰ ডিস্ট্ৰিক্ট আমাৰ একেবাৰে আমাক যদি কোনবাই খুধে যে স্টান মোস্ট ডিস্ট্ৰিক্ট বুলি আমি কি পাওঁ তিনিচুকীয়া পাওঁ ৰাইট সো তিনিচুকীয়াত আমাৰ এতিয়া কি বুলি কৈছে সেই ডিস্ট্ৰিক্টখনতে কি আছে আমাৰ এই মটামাগুৰি বিলখন আছে ওকে তেতিয়াহলে এই যোনটো 1 নম্বৰ বিলখনৰ আমি কথা কলো হেতু আমাৰ কোড আছে তিনিচুকীয়াত আছে আমি 1 বুলি লিখি যাম ওকে নাম্বাৰটো লিখি যাম সো মটামাগুৰি বিল কোড পালো আমি তেতিয়াহলে তিনিচুকীয়াত পালো ঠিক আছে মনত থাকিব ইম্পৰ্টেন্ট হয় খুদিব পাৰে নেক্সট কৈছে আমাক মিৰ বিল আমি এখন ডিস্ট্ৰিক্টৰ ওপৰত এটা বিলে পঢ়িম যোনখন মোস্ট ইম্পৰ্টেন্ট নেক্সট কৈছে মিৰ বিল সো মিৰ বিল আমাৰ কোড আছে এই যে ডিব্ৰুগড় দেখিছা ডিব্ৰুগড়ত আছে ওকে যত মই তাৰ মানে পঢ়ি আহিছো মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেন্ট আছিলো আৰু এই ডিব্ৰুগড়তে কি আছে বুলি কৈছে আমাৰ মিৰ বিলখন আছে বুলি কৈছে নেক্সট কৈছে আমাক কি 3 নম্বৰটো বৰদৈবাম বিলমুখ বিল সো বৰদৈবাম বিল হয় এখন আৰু বিলমুখ বিল দুখন বিল আছে দুখন ইম্পৰ্টেন্ট বিল আছে আমাৰ এটা ঠাই কি বুলি কৈছে এখন হল বৰদৈবাম আৰু এখন হল বিলমুখ বিল ওকে এতিয়া এই দুখন আমাৰ কোড আছে লখিমপুৰত আছে ঠিক আছে সো আমাৰ এতিয়া ইয়াতে নম্বৰ কি হ'ব 3 সো আমাৰ লখিমপুৰত কি আছে বুলি কলো মই বৰদৈবাম আৰু বিলমুখ বিল মনত থাকিব ওকে নেক্সট 4 টো কৈছে আমাক পানীদিহিং বিল এটো কেনেকৈ মনত ৰাখিবা শিৱসাগৰত আমাৰ বহুত কেখন নদী আছে ৰাইট দিখৌ জাজি আছে নে ওকে সো আমি তাতে কি কৰিম শিৱসাগৰত বৰষুণ দিলে তাতে যেহেতু বহুত বেছি নদী আছে বানপানীও হয় আমি মনত ৰাখিব পাৰিম যে পানীদিহিং মানে কি আমি ক'ত পাইছিলো শিৱসাগৰত পাইছিলো ৰাইট সো শিৱসাগৰত কি বিল আছে তেতিয়া হলে পানীদিহিং বিল ঠিক আছে নেক্সট আমাক কৈছে ভেৰেকি বিল কোনে ক'ব পাৰিবা ভেৰেকি বিল ক'ত আছে ভেৰেকি বিল আমাৰ ক'ত আছে মাজুলীত আছে ওকে সো মাজুলী সমূহ আমাৰ এইখিনিতে আছে নহয় জানো মাজুলী এটা কি হয় আমাৰ ব্ৰহ্মপুত্ৰখনে যেতিয়া ফাটি গৈছিল যেতিয়া দুটা খুটি ওলাইছিল দুটা খুটি ওলোৱাৰ পাছত এফালে এটা খুটি গল এফালে এটা খুটি গল আৰু পিছত আকৌ গৈ পেলাই লক খাই গল ৰাইট এই খুটিখিনিতে সেই যোনখিনি
খুটিকিটা ফাটি গ'ল তাৰ মাজৰখিনিক আমি মাজুলী বুলি কৈছো অফ কোৰ্স আমি দ্বীপ বুলি কওঁ নহয় জানো সো এই মাজুলীত আমাৰ কি আছে বুলি কৈছে ভেৰেকি বিল আছে আমাৰ তেতিয়া হলে 5 নম্বৰটো ক'ত হ'ব আমাৰ মাজুলীত হ'ব ওকে মনত থাকিব ওকে নেক্সট আমি আৰু বিলখিনি চাবৰ কাৰণে আমি নেক্সট স্লাইডত যাব লাগিব ওকে নেক্সট কৈছে আমাৰ কি ভেটামাৰী বিল বৰছলা বিল শুনিছানে কিটাবা নাম কিখন বহুত ইম্পৰ্টেন্ট বিল হয় দেই একেখনো এটা ডিস্ট্ৰিক্ট আছে আমাৰ কি শোণিতপুৰত আমাৰ এই শোণিতপুৰত কি আছে ভেটামাৰী বিল আৰু এই বৰছলা বিলখন আছে ওকে ভেৰি ভেৰি ইম্পৰ্টেন্ট দেন কৈছে শংকৰ বিল আৰু ককিলামুখ বিল এতিয়া এই দুখন বিল ক'ত আছে শংকৰ বিল আৰু ককিলামুখ বিল এই শংকৰ বিলখন বহুত বেছি ইম্পৰ্টেন্ট হয় ওকে এই আমাৰ গোলাঘাটৰ তাৰ মানে ইম্পৰ্টেন্ট বিল শংকৰ বিলখন সো গোলাঘাটৰ ম্যাক্সিমাম তাৰ মানে পানীৰ যোনটো সাপ্লাই হয় এই শংকৰ বিলখনৰ পৰা আহে হেতু কাৰণে ইম্পৰ্টেন্ট হয় আমাৰ গোলাঘাটৰ কাৰণে সো গোলাঘাটত কি আছে বুলি কলো মই শংকৰ বিল আৰু এটা আছে কি ককিলামুখ বিল মনত ৰাখিবা মনত থাকিব ওকে দেন নেক্সট কৈছে সামুগুৰি এণ্ড মৰিকলং বিল দুখন বিলৰ কথা কৈছে এখন ঠাইত দুখন বহুত ইম্পৰ্টেন্ট বিল আছে এখন কি বুলি কৈছে সামুগুৰি আৰু এখন মৰিকলং তো সামুগুৰি আৰু মৰিকলং আমাৰ ক'ত আছে এই যে নগাঁও দেখা পাইছা এই নগাঁৱত আছে ওকে সো তাৰ মানে আমাৰ 8 নম্বৰটো ক'ত আছে নগাঁৱত সো মনত থাকিব সামুগুৰি মৰিকলং ক'ত আছে নগাঁৱত আছে ওকে দেন কৈছে আমাৰ সানডুবি লেক সানডুবি বিল এটো সামডুবি হৈ গৈছে হা এটো এন হ'ব সানডুবি লেক বা সানডুবি বিল আমি সকলোৱে জানো সানডুবি লেক বা সানডুবি বিল ক'ত আছে আমাৰ গুৱাহাটী যোনবিলাক আছে ষ্টুডেন্ট সকলোৱে চাগে একবাৰ নহয় এবাৰটো গৈছে ৰাইট নোযোৱা নাযাবও পাৰে বাৰু কাৰণ এতিয়ালৈকে ময়ো গৈ পোৱা নাই সানডুবিলে বাৰে বাৰে প্ল্যান বনাও বাৰে বাৰে মোৰ কেনসেল হয় ওকে সানডুবিলে যোৱা নহয় সো এতিয়া কথাটো হল সানডুবি লেকখন বা সানডুবি বিলখন আমাৰ ক'ত আছে আমি জানো কামৰূপত আছে ৰাইট আমাৰ গুৱাহাটীতে আছে আছে আৰু এই লেকখন এনেকুৱা এখন লেক য'ত কি হৈছিল ভূমিকম্প হৈ পেলাই মাটি তললে ডাব খাই পেলাই হোৱা লেক ৰাইট আমি সকলোৱে জানো এটো বস্তু ওকে নেক্সট আমাৰ বিল কি আহিছে দীপৰ বিল ভেৰি ভেৰি ইম্পৰ্টেন্ট কিয় ইম্পৰ্টেন্ট বুলি কলো দীপৰ বিলু আমাৰ ক'ত আছে কামৰূপতে আছে ৰাইট গুৱাহাটীতে আছে আমি দীপৰ বিল খালি মই গৈছো দেই গৈছে চাগে তোমালকেও দীপৰ বিল ৰাইট ওচৰ হয় যে সো দীপৰ বিল এই দীপৰ বিলখন কিয় ইম্পৰ্টেন্ট হয় কাৰণ আমাৰ অসমত থকা অনলি ৰামসাৰ সাইট হয় কি হয় বুলি কলো মই ৰামসাৰ সাইট কি হয় কোনবা ক'ব পাৰিবা ৰামসাৰ সাইট দেখিবলৈ প্ৰবলেম হৈছে ওকে ৰামসাৰ সাইট আসলতে আমাৰ ইৰাণত ওকে ইৰাণৰ এটুকুৰা ঠাইত ৰামসাৰ বুলি তাতে এখন কনভেনশন হৈছিল তাক আমি ৰামসাৰ কনভেনশন বুলি কওঁ আৰু হে তাৰ আন্ডাৰত কি কৰিছিল আমাৰ যোনবিলাক ওয়েটল্যান্ড আছে হে ওয়েটল্যান্ড বিলাক কেনেকে প্ৰটেক্ট কৰিব পাৰি হে গুটেই যিমান বিলাক প্ৰভিজন আছে হেসমূহ হে ৰামসাৰ কনভেনশনৰ আন্ডাৰত লৈছিল ওকে আৰু ৰামসাৰ কনভেনশনৰ আন্ডাৰত যোনবিলাক বিল আহিব বা ওয়েটল্যান্ডস আহিব তাক তাৰ মানে কিছুমান স্পেশাল প্ৰটেকশন দিয়া হ'ব ওকে আৰু আমাৰ অসমত যোনখন হে ৰামসাৰ কনভেনশনৰ আন্ডাৰত আছে হেখন হৈছে একমাত্ৰ দীপৰ বিল মনত ৰাখিবা এটো বহুতবাৰ সুধিছে পৰীক্ষাত যে অসমৰ অনলি ৰামসাৰ সাইট কোনটো হয় আমাৰ কি হ'ব দীপৰ বিলটো অনলি ৰামসাৰ সাইট ক'ত আছে আমাৰ বুলি ক'লে কামৰূপত আছে আমি গম পাওঁ ওকে আৰু গুৱাহাটীৰ এটো মেজৰ ওয়াটাৰ সাপ্লাই এৰিয়া হয় ওকে নেক্সট কি বুলি কৈছে সোনবিল ভেৰি ভেৰি ইম্পৰ্টেন্ট সোনবিল আমাৰ ক'ত আছে কৰিমগঞ্জত আছে ইয়াতে হ'ব আমাৰ 11 নম্বৰটো ওকে ধৰিব পৰা নাই 11 নম্বৰ মই ইয়াতে লিখি দিছো সোনবিল কিয় ইম্পৰ্টেন্ট বুলি ক'লো কাৰণ আমাৰ অসমত থকা বিল বিলাকৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট বিল কোনখন হয় লাৰ্জেষ্ট বুলি যদি আমাক খুদে আমি কি বুলি কম সোনবিল হয় বুলি কম ওকে মনত ৰব লাৰ্জেষ্ট কি হয় তাৰমানে আমাৰ এখন বিল পৰীক্ষাত আহে লাৰ্জেষ্ট বিল কোনখন অসমৰ ভিতৰত আমি উত্তৰ দিম কি বুলি যে সোনবিল ওকে ঠিক আছে নেক্সট আমাৰ আহিছে কি চাটলা বিল ক'ত আছে এখন চাটলা বিল ক'ত আছে কাছাৰত আছে ওকে ভেৰি ভেৰি ইম্পৰ্টেন্ট এনেকুৱা বিল বিলাক যত আমি নাম শুনা নাই কেতিয়াবা পৰীক্ষাত আহি দিব ইম্পৰ্টেন্ট বিল হয় কিন্তু ওকে ফেমাস বিল কিন্তু আমি নাম শুনা নাই হুদি দিলে বলে আমি কি কৰিম দিলে সো সি ফৰ সি কাছাৰ সি এফালে আছে এফালে চাটলা সি এফালে আছে অফ কোৰ্স আহি যাব পাৰিবা নেক্সট আমাৰ কি কৈছে 13 নম্বৰ তামৰঙ্গা বিল পৰীক্ষাত এটো বস্তু সুধিছে তামৰঙ্গা বিল আমাৰ ক'ত উপস্থিত তামৰঙ্গা বিল ৰিসেন্ট পৰীক্ষাত সুধিছে ওকে সো তামৰঙ্গা বিল আমাৰ উপস্থিত হয় আছে বংগাইগাঁও ডিস্ট্ৰিক্টত ক'ত বুলি কলো মই বংগাইগাঁও
তামৰাংগা তেতিয়াহ'লে ক'ত আছে তোমালোকে মোৰ ক্লাছ কৰিলে মানে কপি এখন লৈ ল'বা দেই নোট কৰি যাবলৈ কাৰণ মই ক্লাছৰ ভিতৰতে বহুত বেছি ইম্পৰ্টেণ্ট কথা কৈ দিওঁ তোমালোকৰ মিছ হৈ যাব পাৰে গতিকে এখন বহি লৈ ল'বা যেতিয়া মই ক্লাছ কৰাই থাকোঁ তোমালোকে লিখি যাবা তাতে চ' তামৰাংগা বিল বুলি ক'ত আছে আমাৰ বঙাইগাঁৱত আছে মনত থাকিব বঙাইগাঁও নেক্সট কৈছে আমাৰ কি কাপলা বিল নামটো কেনেকুৱা লাগিছে শুনিবলৈ কাপলা বিল ক'ত আছে কাপলা বিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট বিল বৰপেটা অ'কে কাপলা বিল পৰীক্ষাত আহি থকা বিল এইবিলাক যে আমাৰ অসমৰ তাৰমানে কাপলা বিলখন আছে বৰপেটাত নেক্সট আছে আমাৰ কি উৰপাত বিল উৎপাত ক'ত হৈ থাকে চবচে বেছি গোৱালপাৰা অ'কে উৰপাত বিলখন আছে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত মনত থাকিব নেক্সট একেবাৰে লাষ্ট বিল কেইখন আমাৰ কি বুলি কৈছে লাষ্ট বিলখন বা ৱেটলেণ্ডছখন ধীৰ এণ্ড ডিপ্লানি আৰু এখন আছে হাকামা বিল তো ধীৰ এণ্ড ডিপ্লানি এবাৰ পৰীক্ষাত সুধিছে যে ধীৰ এণ্ড ডিপ্লানি বিলখন কোনটো ডিষ্ট্ৰিক্টত আছে বুলি ওকে আৰু হাকামা বিল সো ধীৰ এণ্ড ডিপ্লানি আৰু হাকামা বিল আমাৰ ক'ত উপস্থিত হৈ আছে আমাৰ আছে ধুবৰীত ওকে সো নাম্বাৰ 16 টো আমাৰ কোনখন ডিষ্ট্ৰিক্টত পৰিব ধুবৰীত ওকে সো এইকেইখন বিল বহুত বেছি ইম্পৰ্টেণ্ট হয় ওকে ৱেটলেণ্ডছ তো তোমালোকে মনত ৰাখিব লাগিব এইকেইখন মটামাগুৰি বিল তেতিয়াহ'লে ক'ত আছে আমাৰ তিনিচুকীয়াত আছে মিৰ বিল ক'ত আছে আমাৰ ডিব্ৰুগড়ত আছে বৰদৈবাম বিলমুখ বিল ক'ত আছে আমাৰ লখিমপুৰত আছে পানীদিহিং বিল ক'ত আছে শিৱসাগৰত আছে ভেৰেকী বিল ক'ত আছে মাজুলীত আছে দেন ভেটামাৰী বিল বৰছলা বিল ক'ত আছে শোণিতপুৰত আছে শংকৰ বিল কোকিলামুখ বিল ক'ত আছে গোলাঘাটত আছে সামুগুৰি মৰিকলং বিল আমাৰ ক'ত আছে নগাঁৱত আছে চান্দুবি বিল ক'ত আছে গুৱাহাটীত আছে আমি জানো কামৰূপত আছে দীপৰ বিল কামৰূপ অনলি ৰামচাৰ সাইট হয় দেন সোনবিল ক'ত আছে কৰিমগঞ্জ লাৰ্জেষ্ট ৱেটলেণ্ড হয় আমাৰ অসমৰ ভিতৰত চাটলা বিল ক'ত আছে কাছাৰত আছে তামৰংগা বিল ক'ত আছে আমাৰ বঙাইগাঁৱত আছে পৰীক্ষাত আহিছে আগতে কাপলা বিল ক'ত আছে আমাৰ বৰপেটাত আছে উৰপাত বিল ক'ত আছে ধুবৰীত আছে সৰি গোৱালপাৰাত আছে উৰপাত বিল আৰু ধীৰ এণ্ড ডিপ্লানি আৰু হাকামা বিল আমাৰ ক'ত আছে ধুবৰীত আছে ওকে গোটেইখিনি মনত ৰাখিব লাগিব একদম সৰু ক্লাছ কুইক বস্তু মই তোমালোকক এজ এ ৰিভাইজ কোৱা বা যিয়ে কোৱা মনত পেলাই দিছো সো ভালকে পঢ়া ওকে মনত ৰাখিব লাগিব কাৰণ পৰীক্ষাত ইয়াৰ পৰা এটা নহলে দুটা কোৱেশ্চন খুদে আৰু যদি তোমালোকে এই জাস্ট সৰু ভিডিওটো চাই পেলাই পৰীক্ষাত 1 বা 2 মাৰ্কস আনিব পাৰা তেতিয়াহলে কি বেয়া কথা ৰাইট আৰু নেক্সট ক্লাছত আমি ওয়াইল্ড লাইফ সেঞ্চুৰী কথাও পঢ়িম ওয়াইল্ড লাইফ সেঞ্চুৰী আমাৰ অসমত কিমান কেইখন আছে এনেকুৱাকে সৰু ভিডিওত আমি বুজিবলৈ চেষ্টা কৰিম বা জানিবলৈ চেষ্টা কৰিম ওকে এইকেইখন বুজিবলৈ বস্তু নাই মনত ৰাখিব লাগিব ওকে সো আজিলে এৰু বাকি নেক্সট ক্লাছত আকৌ লগ পাম আৰু পলিটিৰ কনসেপ্ট নহয় পলিটিৰ মই এটা টপিক ওয়াইজ এমসিকিউজ এটা সিৰিজ আনিম মই হেতু তোমালকে চালেও নাছলো আনিব লাগিব কাৰণ পিছত যোনবিলাক লৰা ছোৱালী প্ৰিপাৰেচন কৰিব বিচাৰে তেখেতলোকৰ কাৰণে সহায় হ'ব কাৰণ যোনখিনি আমাৰ টপিক ওয়াইজ এমসিকিউ মানে একদম প্ৰথমৰ পৰা শেষলৈকে যিমান গিটা ইম্পৰ্টেন্ট টপিক আছে তাৰ এমসিকিউজ খিনি মই এটা সেশনত কৰাই থাকিম হ'ব তাৰে 8টা 9টা মান ক্লাস ওকে সো পিছত তোমালোকেও চাব পাৰিবা বা বেলেগৰো সহায় হ'ব ওকে যদি ভাল লাগিলে ক্লাসটো শেয়াৰ কৰি দিবা এটা ক্লাস বনাওতে অফ কোৰ্স সময়ও বহুত লাগে কষ্টও বহুত হয় তোমালোকেও বুজি পোৱা চাগে গটিকে শেয়াৰ কৰি দিবা বাকি যদি এই ক্লাসৰ পিডিএফ লাগে তেতিয়াহলে এই টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ লবা আৰু যদি কিবা কথা সুধিবলৈ থাকে বা মেছেজ দিবলৈ থাকে যি কোনো নহয় যিকোৱে কথা ইয়াতে তোমালোকে মোক ডিএম কৰিব পাৰিবা ওকে মোৰ সদায় খোলা আছে মোৰ ষ্টুডেন্টৰ কাৰণে বাকি আজিলে সামৰো অল দা ভেৰি বেষ্ট এণ্ড গড ব্লেছ ইউ অল থ্যাংক ইউ বাই বাই